নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম স্লিপিং বেগ এটাৰ বিষয়ে আৰু দুযোৰমান কাপোৰৰ বিষয়ে। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু যদি মোৰ চেনেলত আপোনালোক নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ওচৰত থকা বেল আইকনটো দবাব যাতে নেক্সট যিকোনো ভিডিঅ' লৈ আহিলে আপোনালোকে অতি সোনকালে গম পায়। চ' পলম নকৰি আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। ফ্ৰেণ্ডছ, যেহেতু এতিয়া ঠাণ্ডাৰ দিন আৰু আমাৰ মানে ঠাণ্ডাৰ দিনত টোপনিটো বেছি হয় ন, খুব ধুনীয়া ঠাণ্ডা লাগি থাকে, কাপোৰ উৰি থাকোঁ আৰু শুই যাওঁ। কিন্তু যিবিলাকৰ নতুনকৈ বেবী হৈছে তেওঁলোকৰ অকণমান টোপনি আহিলেও চিন্তা এটা হৈ থাকে যে বেবীটো কাপোৰ উৰি আছেনে নাই, কম্বলখন গাৰ পৰা গুচি গৈছে নেকি, নাইবা কম্বলখন গোটেই নাকে মুখে উৰা গৈছে নেকি, উশাহটো কমকৈ পাইছে নেকি, এইবোৰ বিভিন্ন টেনশ্যন থাকে ন। গতিকে মই নতুনকৈ মা হোৱা মাবিলাকক ক'ব খোজোঁ, আপোনালোকে যদি এখন স্লিপিং বেগ ইউজ কৰে তেতিয়াহ'লে আপোনালোকৰ সেই টেনশ্যনটো একেবাৰে দূৰ হ'ব আৰু স্লিপিং বেগখনে আপোনালোকৰ সকলোখিনি মানে প্ৰব্লেমছে ছল্ভ কৰি থাকে ন। কিছুমান বেবীয়ে কাপোৰ নোৰে, কাপোৰখন অকণমান দলিয়াই দিব চেষ্টা কৰে, তেনেকুৱাবিলাক এইটোত একদম নহয়, ভৰি হাতবোৰ উলিয়াব নোৱাৰে। গতিকে আপোনালোকে স্লিপিং বেগ এখন ইউজ কৰিব পাৰে আৰু স্লিপিং বেগখন মই গোটেইখিনি আপোনালোকক দেখাওঁ আহক। গতিকে আপোনালোকে গম পাই যাব সেইখন বেগ ইউজ কৰিলে আপোনালোকে কিমানখিনি সুবিধা হ'ব। এইখন মোৰ বেগখন আৰু ইয়াতে দুডাল ধুনীয়া চেইন আছে, সেয়া চাওক, দুইফালে দুডাল চেইন আছে আৰু যিটো পিলো ছাইড হয়, পিলো ছাইডতো এডাল চেইন আছে, সেইডাল চাওক পিলো ছাইডত আছে। এনেকৈ পোৱালিটো সোমাই পেলাই চেইন দুডাল লগাই দিব পাৰে। মই এতিয়া ভইচ অভাৰ কৰি আছোঁ, কিন্তু সেইখিনি সময়ত মই চাউণ্ড কৰা নাছিলোঁ যদিও মোৰ পোৱালিটো মানে শুই আছিলে, সাৰ পাই গ'ল চাওক, কিন্তু আকৌ শুব যেন লাগিছে মানে শুলেই আকৌ। সি প্ৰায়ে মানে এনেকুৱা চাই চিষ্টেমতে শুই থাকে, কেতিয়াও ই চুপাইন পজিশ্যনত নুশুৱে, এনেকৈ শুয়ে সি চাগে আৰাম পায় আৰু তেনেকৈয়ে টোপনি যাই থাকে চাওক। এতিয়া টোপনি যাব লাগে। আপোনালোকক দেখালোঁ এইটো কেনেকৈ ইউজ কৰিব লাগে। এতিয়া মই এইটো কওঁ যে ধৰি লওক আপুনি ক'ৰবাত গৈছে, বেবীটো এনেও মানে কি হয়, আমাৰ বাচ্ছাবিলাক যদিও 3.5 হয় কিছুমানৰ, মোৰতো 2.9 আছিলে, তেনেকুৱা কিছুমানৰ 2.5 থাকে, কাৰোবাৰ 3 kg থাকে, তেনেকুৱা যিবিলাকৰ মানে ৱেইট থাকে, মানে কি হয় আমাৰ বাচ্ছাবিলাক যদিও ৱেইটটো তেনেকুৱা থাকে তথাপি খুব সৰু সৰু লাগে নহয় জানো। গতিকে তেনেকুৱা সৰু সৰু লাগে যিহেতু এনেকুৱা এখনত যদি আপুনি সোমাই ৰাখে তেতিয়াহ'লে বহুত হেভি ফিল হয় আৰু ল'বলৈও ভাল হয়, কাৰণ ইমান সৰু বাচ্ছা এটা তেনেকৈ ডাইৰেক্টলি ল'বলৈ অকণ বেয়া লাগে, সৰু সৰু হাত, সৰু সৰু ভৰি। গতিকে এনেকুৱাকৈ ল'লে মানে কিবা নিজৰো ভাল লাগি থাকে, এটা ৱেইটৰ নিচিনা হৈ থাকে আৰু স্পেচিয়েলি বেবীটো বহুত ছেফটি থাকে, কাৰণ এই চেইনকেইডাল থাকে যিহেতু সি ওলাই পৰাৰ কোনো চান্স নাথাকে। আৰু যেতিয়া ৰাতি শুবলৈ হয় এইখনত ধুনীয়াকৈ শুৱাই দি পেলাই ওপৰত মই তেনেকৈ এক্সট্ৰা কম্বল দি দিওঁ। মই তাৰ লগত কেতিয়াও এখন কম্বলে উৰা নাছিলোঁ, কাৰণ মোৰো টোপনি বহুত বেছি আছিল আৰু এনেও কয়ে যে চি ছেকশ্যন হোৱাৰ পিছত মাকজনী এনেও টোপনি বেছি হয়, সেই গতিকে মই কেতিয়াও মানে ৰিস্ক লোৱা নাছিলোঁ যে তাৰ তাত যদি নাকত কম্বল আহি যায়। সেই গতিকে মই এনেকুৱা এখনত শুৱাই পেলাই তাত ধুনীয়াকৈ ওপৰত কম্বল 3খনমান দি দিওঁ, দি পেলাই তেনেকৈ শুৱাই ৰাখি ধুনীয়াকৈ শুই থাকে আৰু কোনো মানে বাগৰি যোৱাৰো চান্স নাথাকে, কাৰণ বাচ্ছাটো এনেও বাগৰিব নোৱাৰে, তথাপি যদি আৰু অকণমান এনেকুৱা লৰচৰ কৰে তেতিয়াতো ভয় লাগে ন। তো এইখনত সোমাই ৰাখিলে একদম ভয় নালাগে। আপোনালোকে এনেকুৱা এখন ইউজ কৰিব পাৰে, দামো বেছি নহয়, খুব ভাল হয়। আৰু এইখনৰ লগত আপোনালোকে শ্লিপ সুইট ড্ৰেছ যিবিলাক থাকে, শ্লিপ সুইট ড্ৰেছ, সেনেকুৱা ড্ৰেছবোৰ বাচ্ছাৰ কাৰণে ল'ব পাৰে। মই মোৰ বেবীটোৰ ফটোজবোৰ ইয়াতে হাইলাইট কৰাই দিম, আপোনালোকে গম পাব। শ্লিপ সুইটছবোৰ এনেওতো চবে জানে, অনলাইন পায়ে যায় আজিকালি শ্লিপ সুইটছ, সেইবোৰ পিন্ধাই থ'লে একদম টেনশ্যন নাথাকে। আৰু এইখনত থৈ দিলেতো টেনশ্যন নাথাকে, কিয় বাচ্ছাৰ ভৰি নোলায়, হাত নোলায়, জাষ্ট মূৰটো ওলাই থাকিব এইপিনে। আৰু মোৰ যিহেতু বেবী 27 অক্টোবৰত হৈছিলে, মানে নৱেম্বৰৰ পৰা ঠাণ্ডা আহিয়ে যায়, সেই গতিকে মই এইখনত তাক নৱেম্বৰৰ পৰা মানে ইয়াত ভৰাই পেলাই তাক লৈছোঁ, শুৱাইছোঁ, চব মই এইখনতে কৰিছোঁ আৰু পূৰা একেবাৰে মাৰ্চলৈকে কৰিছোঁ। মাৰ্চত লাহে লাহে গৰম আহিছিলে, তাৰপিছত তাক আৰু এইখন নলগা হ'ল আৰু এতিয়াতো একেবাৰেই নোসোমাই যিহেতু সি কান্দে, বদমাছ কৰে।
কিন্তু আপোনালোকে এনেকুৱা এখন ল'ব পাৰে বহুত বেছি হেল্প হ'ব নতুন মাবিলাকৰ আপোনালোকে লৈ ল'ব বন্ধু বান্ধৱীসকল আজি যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যদি কোনোবা বন্ধু বান্ধৱী আছে নতুনকৈ মা হৈছে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এখন স্লিপিং বেগ লৈ তেওঁলোকৰ টেনশ্যনটো দূৰ কৰিব পাৰে তেনেকুৱা কৰিবলৈ আপোনালোকক অনুৰোধ কৰিলোঁ আৰু নতুন ভিডিঅ' এটা লৈ আকৌ আহিম আজিলৈ আহিছোঁ ধন্যবাদ